এযোৰ স্কাই ব্লু ষ্টেপল কটন যোৰা খুবেই ধুনীয়া যথেষ্ট ধুনীয়া কাপোৰ কালাৰটো অকণমান ডিপ আহিছে ইয়াতকৈ অকণমান লাইট হ'ব ভিডিঅ'ত দেখাতকৈ খুব ধুনীয়া চাই লওকচোন এইবোৰ পিন্ধি আপোনালোকে য'তেই নাযাওক কিয় সকলোৱে ক'ব মানে মই সেইটো আপোনালোকক কৈছোঁ সকলোৱে ক'ব যথেষ্ট ধুনীয়া লগা বুলি এইখিনি চাদৰখনত এনেকুৱা লতা আছে চুটি দীঘল দুটা টাইপৰ লতা আছে আৰু গাটোত গুটি গাটোত গছ বুটা আছে খুব ধুনীয়া কালাৰটো অকণমান ডিপ আহিছে পোহৰটোৰ কাৰণে কিন্তু খুব ধুনীয়া এটা যেটো ফিৰোজা কালাৰ কওঁ আমি সেইটোৱে হয় এখন মেখেলা মেখেলাখনৰো ওপৰলৈকে লতা আছে আৰু এইকেইটা হ'ব সাইড পটি ব্লাউজ পিসটো সিম্পল থাকিব হাতত পৰি থাকিব খুব ধুনীয়া এটা জোৰা ইয়াতকে লাইট হ'ব কালাৰটো গতিকে আৰু বেছি ধুনীয়া ওচৰৰ পৰা আপোনালোকে লৈ চাব পাৰে এযোৰ সুপাৰ ষ্টেপল কটন জোৰা খুবেই ধুনীয়া কোৱালিটি বহুতেই ধুনীয়া ষ্টেপল কটন হ'লেও যথেষ্ট কমফৰ্টেবল মেৰুন কালাৰত কিমান ধুনীয়া চাওকচোন জোৰাটো এয়া লতা ডিজাইনত আছে চাব দেখাই দিছোঁ খুব ধুনীয়া যথেষ্ট মৰম লগা জোৰা হয় এয়া চাওক গোটেই গাত এনেকুৱা কিংখাপ বুটা টাইপৰ সৰু সৰু হোৱাইট বুটা থাকিব আৰু এয়া লতা চাওক কিমান ধুনীয়াকৈ আছে কাপোৰ এইবোৰ কাপোৰ পিন্ধিলে আপোনালোকক খুবেই ধুনীয়া লাগিব মুঠতে এইটো মেৰুন কালাৰ মানে ডিপ ৰেড ডাৰ্ক ৰেডতকৈ বেলেগ আৰু মেখেলাখন দেখাই দিছোঁ যথেষ্ট ধুনীয়া এইবোৰ পিন্ধিবলৈও খুব ধুনীয়া এখন মেখেলাখনতো লতাটোৱে আছে বহুত ওপৰলৈকে আৰু ব্লাউজ পিচ আছে সাইড পটি আছে এইবোৰ সাইড পটি আৰু ব্লাউজ পিচ লগত আছে সিম্পল হ'ব হাতত পটি এটা থাকিব এইখন মেখেলা চাওক খুব ধুনীয়া এটা জোৰা ল'ব পাৰে এযোৰ ষ্টেপল কটন জোৰা কোৱালিটি খুব ধুনীয়া কাপোৰযোৰ যথেষ্ট ধুনীয়া এইটো পিকক ব্লু যিটো কওঁ পিকক ব্লু বা পিকক গ্ৰীণ কালাৰটো অকণমান বেলেগ আহিছে ব্লেকিছ টাইপ হৈ গৈছে কিন্তু নহয় কালাৰটো খুব ধুনীয়া ওচৰৰ পৰা যথেষ্ট ধুনীয়া এই জোৰাটো চাওক এনেকুৱাকৈ হোৱাইট সূতাৰ কাম আছে লগতে মানে মুগা কালাৰ সূতাৰো কাম আছে আৰু এনেকৈ গুণা এইখিনি গুণা নহয় কিন্তু সূতা হয় এয়া চাওক ওপৰলৈকে গোটেই গাত এনেকুৱাকৈ থাকিব আৰু মেখেলা ব্লাউজ পিচ আছে মই দেখাই দিছোঁ চাব এইখন মেখেলাখনৰো ওপৰলৈকে কাম থাকিব লতাটো বহুত ওপৰলৈকে আছে আৰু এয়া মেখেলা ওপৰলৈকে কাম আৰু ব্লাউজ পিচ সাইড পটি আছে মই দেখাই আছোঁ এইকেইটা হ'ব সাইড পটি আৰু ব্লাউজ পিচটো সিম্পল হাতত পৰি থাকিব ল'ব পাৰে এযোৰ ব্লু কালাৰ ষ্টেপল কটন জোৰা খুব ধুনীয়া হয় ডিপ ব্লু মানে নেভি ব্লু টাইপৰে হয় অকণমান লাইট নেভি ব্লুতকৈ চাওক ব্লাৰ হৈছে কেমেৰাটো এয়া চাওক খুব ধুনীয়া হয় জোৰাটো হোৱাইট কালাৰ সূতাৰ কাম আছে হেভি কাম আছে মানে কাপোৰযোৰত খুলি দিলে গম পাব ওচৰৰ পৰা আৰু বহুত ধুনীয়া ভিডিঅ'টোত কালাৰটো অকণমান বেলেগ আহে কিন্তু খুবেই ধুনীয়া এনেকুৱা হোৱাইট সূতা আৰু মুগা কালাৰ সূতাৰ কাম আছে ইয়াক গুণা নহয় কিন্তু গোটেই গাত এনেকুৱা কাম থাকিব আঁচলটো হেভি আৰু ব্লাউজ পিচ সাইড পটি আছে দেখাই আছোঁ মেখেলা এইখন মেখেলাখনৰো ওপৰলৈকে কাম থাকিব আৰু বাকী সাইড পটিকেইটা দেখাই আছোঁ চাব এইকেইটা হ'ব সাইড পটি আৰু ব্লাউজ পিচ আছে সিম্পল হাতত পৰি থাকিব ল'ব পাৰে এয়া এযোৰ ৰেড কালাৰ ষ্টেপল কটন জোৰা খুবেই ধুনীয়া চাওক খুলি দেখাই আছোঁ খুব ধুনীয়া কোৱালিটি হওক ডিজাইন হওক আপোনালোকে সকলো ফালৰ পৰাই ধুনীয়া লাগিব চাওক কিমান ধুনীয়া ৰেডত যেতিয়া হোৱাইট সূতাৰ কাম থাকে মানে সোণত শুৱগা চৰাৰ নিচিনা হয় খুব ধুনীয়া লাগে এখন চাদৰ চাওক ইমান ধুনীয়া এই জোৰাটো চাদৰখনৰ এনেকৈ ওপৰলৈকে লতা থাকিব আঁচলত চুটি এডাল থাকিব অকণমান আৰু এডাল দীঘল আৰু গোটেই গাত এনেকুৱা পাত টাইপৰ আহঁতৰ পাতৰ নিচিনাকৈ গোটেই গাত হোৱাইট কালাৰৰ বুটা থাকিব খুবেই ধুনীয়া এটা জোৰা ভাল লাগিছে যদি সোনকালে বুকিং কৰিব এটা পিচে আছে এইটো ডিজাইনত এইখন মেখেলাৰ ওপৰলৈকে লতা থাকিব আৰু সাইড পটি হ'ব এইবোৰ হাতত পটি থাকিব ব্লাউজৰ ল'ব পাৰে খুব ধুনীয়া এটা জোৰা ল'ব পাৰে এযোৰ অৰেঞ্জ কালাৰ ষ্টেপল কটন জোৰা খুবেই ধুনীয়া ইয়াত কিন্তু গুণাৰ কাম নাই এইটো সূতা যিটো আপোনালোকে দেখিছে গল্ডেন কালাৰ সেইটো হৈছে সূতাৰ মাজত হোৱাইট সূতাৰ মীনা আছে খুলি দেখাইছোঁ কাপোৰযোৰ চাওক আৰু খুব ধুনীয়া কাপোৰযোৰ এনেকুৱাকৈ গোল্ডেন কালাৰ সূতাৰে বুটা আছে পাত ডিজাইনত আৰু আঁচলটো এইটো খুব ধুনীয়া গৰ্জিয়াছ এটা জোৰা আৰু চাওক মেখেলা আৰু ব্লাউজ পিচ এখন মেখেলাৰ ওপৰলৈকে কাম থাকিব খুবেই ধুনীয়া খুব ধুনীয়া মুঠতে কোৱালিটিৰ পৰা ডিজাইনৰ পৰা এভৰিথিং আপোনালোকে চালে ভাল পাব আৰু এইকেইটা সাইড পটি ব্লাউজ পিচ আছে সিম্পল হাতত পৰি থাকিব ল'ব পাৰে এযোৰ য়েল্লো কালাৰ ষ্টেপল কটন জোৰা কিন্তু হ'লেও খুবেই ষ্টেপল কটন যদিও কোৱালিটি যথেষ্ট ধুনীয়া চাব কিমান ধুনীয়া কাপোৰ
এইবোৰ পিন্ধি আপোনালোকে সকলো অকেজনত যাব পাৰে। ইয়াত হোৱাইট সূতাৰ কাম আছে আৰু লগতে গল্ডেন গুণাৰো অকণমান কাম থাকিব। চাওক যথেষ্ট মৰম লগা এটা যোৰা। এইযোৰ য়েল্ল' কালাৰ, এনেকুৱাকৈ লতা টাইপত আছে ওপৰলৈকে, চুটি দীঘল এনেকৈ, আৰু গাটো য়েল্ল' আৰু হোৱাইট দুটা বুটাই আছে। যথেষ্ট ধুনীয়া, খুব মৰম লগা কাপোৰযোৰ। কালাৰটো মাজে মাজে ডিফাৰেণ্ট আহিছে, য়েল্ল' কালাৰটো তেনেকুৱাই হয়। এবাৰ লৈ পিন্ধি চাব পাৰে, কিমান ধুনীয়া লাগিব গম পাব। দহি গুঠি লোৱাৰ পিছত, ব্লাউজ চিলাই লোৱাৰ পিছত খুবেই ধুনীয়া লাগিব, সকলোৱে ক'ব। এইখন মেখেলাখনৰ ওপৰলৈকে কাম থাকিব আৰু ছাইড পট্টি আছে, এইবোৰ হ'ব ছাইড পট্টি, আৰু ব্লাউজ পিচ আছে। খুব ধুনীয়া, ল'ব পাৰে। এযোৰ গ্ৰীণ কালাৰ, ডিপ গ্ৰীণ ষ্টেপল কটন যোৰা, খুব ধুনীয়া হয়। কাপোৰযোৰ চাই ল'ব, মই দেখাই দিছোঁ। চাদৰ খুবেই ধুনীয়া এই কাপোৰবোৰ। এইকেইযোৰ যোৰা লাইট ৱেইট হয়, পিন্ধিবলৈ খুব ধুনীয়া, কোৱালিটিও ভাল। এয়া এনেকুৱাকৈ লতা আছে, হোৱাইট কালাৰ সূতাৰে মীনা থাকিব আৰু গাত এনেকুৱা হোৱাইট বুটা থাকিব। আৰু মেখেলাখন দেখাই দিছোঁ, চাব। গ্ৰীণ হয়, খুবেই ধুনীয়া, যথেষ্ট ধুনীয়া লাগিব। হোৱাইট কালাৰ দহি গুঠি ল'ব, খুব ধুনীয়া লাগিব। এইখন মেখেলাৰ ওপৰলৈকে বুটা আৰু ছাইড পট্টিবোৰ এইবোৰ হাতত পতি থাকিব ব্লাউজৰ, তো ল'ব পাৰে। খুব ধুনীয়া এটা যোৰা, ল'ব পাৰে। এযোৰ অলিভ গ্ৰীণ কালাৰ ষ্টেপল কটন যোৰা, খুবেই ধুনীয়া। চাই লওক, কালাৰটো একদম ইউনিক, মানে পাবলৈ টান এই কালাৰটো, খুব ধুনীয়া। ইয়াত ডাইৰেক্ট ষ্টেপল কটন নহয়, অকণমান নুনি সূতা মিক্স আছে। গতিকে কাপোৰযোৰ পিন্ধিবলৈ আৰু খুব ভাল হ'ব, আৰু ধুলেও নষ্ট নহ'ব মানে। তো তেনেকুৱা হয় কোৱালিটিটো। মই বাকীকেইটা ভিডিঅ'ত ক'বলৈ থাকি গ'ল। তো ইয়াত নুনি সূতা কিন্তু মিক্স আছে, আপোনালোকে চালে ধৰিব পাৰিব। এটা চাইডে ষ্টেপল আৰু এটা চাইডে অকণমান নুনি সূতা মিক্স আছে। তো কালাৰটো চাওক কিমান ধুনীয়া, অলিভ গ্ৰীণ হয়। ইয়াত হোৱাইট সূতাৰ মেইনলি কাম আছে, লতা, আৰু এনেকৈ ওপৰলৈ গুণাৰো বুটা আছে, আৰু গোটেই গাত এনেকুৱা এই সৰু সৰু বুটা থাকিব। খুব ধুনীয়া, প্ৰাইচটোও কম, ৰিজনেবল হয়। পিন্ধিলেও ধুনীয়া লাগিব। এইখন মেখেলাখনৰ এই তলফালে চাওক কিমান ওপৰলৈকে কাম আছে, আৰু এয়া ছাইড পট্টি থাকিব, লগালে খুব ধুনীয়া লাগিব। আৰু ব্লাউজ পিচ আছে চিম্পল, হাতত পতি থাকিব, ল'ব পাৰে।